Hello guys, Assalamu alaikum, namaskar. আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। নতুন ভিডিঅ' মানে হ'ল ৰিয়েলমিৰ এটা ফিচাৰৰ বিষয়ে লৈ আহিছোঁ। ফিচাৰটো হ'ল যে ৰিয়েলমি কোনোবা নাজানে যে ৰিয়েলমি লেপটো কি। ৰিয়েলমি লেপটো মানে হ'ল আপোনাৰ কি কেইটামান আপোনাৰ ফিচাৰ দিছে, ৰিয়েলমি ফিচাৰ দিছে আপোনালোকে দেখুৱাম মই ইউজ কৰি আছোঁ, বহুত ভাল পাইছোঁ ইউজ কৰি। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আগত ছেটিঙত যাব, ছেটিঙত গ'লোঁ, ছেটিঙৰ চুইপ আপ কৰিব, আপোনাৰ একেবাৰে তলত যাব, তলবোৰ চাইছে ৰিয়েলমি লেপ বুলি লিখা, লাষ্টত চাইছে ৰিয়েলমি লেপ বুলি লিখা আছে। আপুনি এবাৰ ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আৰু এটা অপশ্যন আপুনি দেখা পাইছে, ডুৱেল মোড অডিঅ' মানে হ'ল আপোনাৰ এটা হেডফোন দিয়ে আপুনি ধৰি লওক আপুনি এটা হেডফোন ব্লুটুথ লগাই থৈছে আৰু এটা হেডফোন ধৰি লওক বেলেগকৈ শুনিব মন গৈছে, বা আপোনাৰ ৱাইফে হওক বা আপোনাৰ ভাইটি হওক বা আপোনাৰ যি হওক, দুটা হেডফোন লগাই পিনে আপুনি কি কৰিব পাৰিব, এটা ৱায়াৰ হেডফোন আৰু এটা ৱায়াৰলেছ হেডফোন, দুটা কানেকশ্যন কৰি পিনে একেটা গানেই আপুনি এটা মোবাইলৰ পৰা শুনিব পাৰিব। এইটো হ'ল ডুৱেল মোড অডিঅ'। আৰু স্মুথ স্ক্ৰলিং হৈছে আপোনাৰ মোবাইলটো যে এইটো অপশ্যনটো মই অন কৰি থৈছোঁ। অন কৰি থোৱাৰ কাৰণটো হ'ল স্মুথ স্ক্ৰলিং মানে হ'ল মোবাইলটো আপুনি যে চুইপ আপ কৰে, এনেকৈ এপছবিলাক মই আপোনাক দেখাই আছোঁ, মই অফ কৰি দেখাই আছোঁ। মই চুইপ আপ কৰি আছোঁ, ডাউন কৰি আছোঁ, চুইপ আপ কৰি আছোঁ, অলপ শ্ল' মাৰি আছে। মই হাতটো এবাৰ চুইপ আপ কৰিলে চাওক আপোনালোকে কিমানলৈকে যায়, আৰু এবাৰ ডাউন কৰিলে কিমানলৈকে যায়। আৰু মই যদি স্মুথ স্ক্ৰলিংটো মই অন কৰি ৰাখোঁ, তেতিয়া আপুনি চাব, এক্সাম্পল হিচাপে মই আপোনালোকক দেখাম। চাওক লাহেকৈ মই দিছোঁ, 5-6 আপোনাৰ অপশ্যনটো স্পীড মাৰি আছে, আৰু বেছি স্পীড মাৰি আছে, আৰু বেছি স্পীড হৈ আছে। আগৰ পৰা চাওক, আপুনি কম্পেয়াৰ কৰি চাওক, বহুত স্পীড মাৰি আছে। সেইটো হ'লে আপোনালোক স্মুথ স্ক্ৰলিং মানে হ'ল আপোনাৰ যিটো আপুনি চুইপ কৰিব, চুইপটো আপোনাৰ স্পীড হ'ব। ছুপাৰ নাইটটো মই ষ্টেণ্ড বাই হ'লেও আপোনাৰ ছুপাৰ নাইট যিটো আপুনি ৰাতি যেতিয়া শুব গ'লে আপোনাৰ মোবাইলটো যে কিমান চাৰ্জ লাগে, কিমান কি লাগে, মেছেজ আহিব, কি আহিব, চব আপোনাৰ মেছেজটো শ্ব' নকৰে। ছুপাৰ এইটো অন কৰি থাকিলে ৰাতি যেতিয়া আপুনি শুই যাব, টোপনিত যাব, তেতিয়া আপোনাৰ নটিফিকেশ্যনকেইটা নাহে, আপোনাৰ চাৰ্জ বেছিকৈ নাখায়। এইটো হ'ল ফিচাৰ, ভাল ফিচাৰ দিছে ৰিয়েলমিয়ে। ডিমিং যিটো অপশ্যন, সেইটো অপশ্যন হ'ল মই এইটো অন কৰি থৈছোঁ। এইটো অন মানে আপুনি যেতিয়া নেকি ব্ৰাইটনেছ এইটো অফ কৰি থ'লে, তেতিয়া আপুনি নেকি ব্ৰাইটনেছটো একেবাৰে ল'ত আনিব, একেবাৰে কমাই থ'ব, তেতিয়া আপুনি স্ক্ৰীন ডিছপ্লেটো আপোনাৰ নিগেটিভ মাৰি থাকিব। সেইকাৰণে আপুনি চাইছে মোৰ ডিছপ্লেটো পূৰা নিগেটিভ দেখা পাইছে। এতিয়া যদি মই এইটো অন কৰোঁ, অন কৰিলেও কি হ'ব আপোনাৰ, আপুনি চাব যে আপোনাৰ ডিছপ্লেটো কেনেকৈ ফ্ৰেছ দেখা পাইছে। কেনেকৈ চাওক, আপোনালোকে নিজে চাওক কেনেকৈ দেখা পাইছে, স্মুথ দেখা পাইছে। আৰু আপোনাৰ দেখাটো আপোনাৰ যিটো আপোনাৰ ডিছপ্লে হয়, এইটো ছুপাৰ এমোলেড ডিছপ্লে হ'লেও আপোনাৰ এইটো ক্লিয়াৰ দেখাব, আৰু ভাল লাগিব চলাই পিনি মোবাইলটো। ঠিক আছে, মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'টো লাইক আৰু বেল আইকনটো দবাই দিব। আসসালামু আলাইকুম, নমস্কাৰ।